হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ঠিকে আছে। মই ডেনিস্কা শইকীয়া আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটি লং ভিডিঅ' লৈ আহিলোঁ। আৰু এয়া দেখিছে মা কামাখ্যাৰ চৰণত মই সেৱা লৈ থকাৰ মুহূৰ্তৰ এটা ভিডিঅ'। যিহেতু এই ভিডিঅ'টো এতিয়াৰ নহয়, 2024 চনৰ নৱেম্বৰ মাহৰ এই ভিডিঅ'। আৰু সেই ভিডিঅ'টো কৰাৰ মূল উদ্দেশ্য আছিলে যে প্ৰথম মোৰ বিয়াৰ কাৰ্ডখন মা কামাখ্যাৰ চৰণত মই ৰাখিছিলোঁগৈ। আৰু ভিডিঅ' কিছুমান এনেদৰে কৰি ৰাখিছিলোঁ ফোনত, কিন্তু এতিয়া স্পেচৰ বহুত অসুবিধা হোৱাৰ বাবে এটা এটাকৈ মই ভিডিঅ'বোৰ ইউটিউবত আপলোড কৰিম বুলি ভাবিছোঁ। যিহেতু ফোনত সদায় নাথাকিবও পাৰে, ডিলিট হৈ যাব পাৰে, কিন্তু এই মুহূৰ্তবোৰ মোৰ ডিলিট কৰিবলৈ মানে মন নাছিলে। সেইবাবে ভাবিলোঁ ইউটিউবত সাঁচি ৰাখিলে পিছলৈ মই চাই থাকিব পাৰিম কেতিয়াবা মন গ'লে। আৰু বিয়া বুলি ক'লে আজিকালিতো বহুতখিনি প্ৰিপেৰেশ্যন হয়। ঠিক সেইদৰে মোৰো এংগেজমেণ্টৰ পিছৰে পৰা 6-7 মাহ আগতেই বিয়াৰ বহুখিনি প্ৰিপেৰেশ্যন কৰিছিলোঁ। ঘৰত যিহেতু অকলশৰীয়া, সেইবাবে খুব কম সময়ৰ ভিতৰতে গোটেইখিনি কৰিবলগীয়া হৈছিল বুলিয়ে ক'ব পাৰোঁ। যিহেতু মায়ে ময়েহে থকা হৈছিলে, ভাইটি আৰু পাপা বাহিৰতে থাকে, যিহেতু বিয়াৰ অলপ দিন আগতেহে আহিব পাৰিছিলে। সেইবাবে মায়ে ময়ে গোটেইখিনি কৰি আছিলোঁ। আৰু এক গুৱাহাটী পিছে মই অকলেই গৈছিলোঁ। মোৰ কাজিন ছিষ্টাৰ এজনী আছিলে, তাইৰ ৰুমতে থাকি তাইও যথেষ্টখিনি সহায় কৰিলে। তাইৰ লগতে গোটেই বিয়াৰ শ্বপিং যিখিনি দৰকাৰী হয় আৰু প্ৰায়খিনিয়ে বিয়াৰ শ্বপিং কৰাৰ পৰা ধৰি মন্দিৰ যোৱাৰ পৰা ধৰি তাইকে লগত লৈ ফুৰিছিলোঁ। আৰু এয়া দেখিছে ফেঞ্চি বজাৰ গৈছিলোঁ, এইটো ভিডিঅ' মই পষ্ট কৰিছিলোঁৱে। বাকী যিমানখিনি বিয়াৰ খুচখুচীয়া বস্তু, মানৰ বজাৰ, নিজৰ লাগতিয়াল বস্তু যিমানখিনি পাৰোঁ মই গুৱাহাটীৰ পৰাই লৈছিলোঁ, ফেঞ্চিৰ পৰা, যিহেতু তাত পাবলৈও সুবিধা বস্তুখিনি সকলোবোৰ একেলগে। আৰু নেক্সট গুৱাহাটীৰ পৰা আহিয়ে মই হাজবেণ্ডৰ ঘৰৰ মানুহে মাতি পঠাইছিলে শ্বপিং কৰিবৰ বাবে, যিহেতু বিয়াৰ কাপোৰখিনি মোৰ চইজমতেও লোৱা হৈছিলে। আৰু ঠিক তেনেদৰে আহিলোঁ, আহি এয়া খুব শ্বপিং কৰাত ব্যস্ত। আৰু কিছুমান মই গুৱাহাটীতো কৰা হৈছিলে, যিহেতু তাৰ ভিডিঅ' ইয়াত এড কৰা আছে। একেলগে গোটেইখিনি ভিডিঅ' ইয়াতে এড কৰি দিছোঁ, যিমানখিনি বিয়াৰ প্ৰিপেৰেশ্যন কৰিছিলোঁ। আৰু এয়া দৰাৰ বাবে সোণৰ চেইন লৈছিলোঁগৈ, আৰু সেয়া ভণ্টিৰ লগত তাত কৰা কিছুমান বজাৰ। আৰু এয়া মই জুৱেলাৰী লৈছিলোঁ, অসমীয়া গহনা লৈছিলোঁ, দুগদুগী আছামিজ জুৱেলাৰীৰ পৰা, যোৰহাটৰ যিটো ব্ৰাঞ্চ তাৰ পৰাই লৈছিলোঁ। আৰু আকৌ মানৰ বজাৰ কিছু থাকি গৈছিলে, মাৰ লগত আহি যোৰহাটত কৰিছিলোঁ। আৰু ফাইনেলি মই যিযোৰ ৰিচিপশ্যনত পিন্ধিছিলোঁ সেইযোৰ বিদ্যুৎ ৰাকেশৰ পৰাই লৈছিলোঁ। আৰু খুব মন আছিলে বিদ্যুৎ ৰাকেশৰ ড্ৰেছ এযোৰ মোৰ বিয়াত পিন্ধিবৰ বাবে। আৰু ভিডিঅ'টোৰ জৰিয়তে হাজবেণ্ডক থেংক ইউ কৈছোঁ, যিহেতু মোৰ মনৰ আশাটো পূৰাইছিলে তেওঁ। আৰু এয়া বিয়াৰ প্ৰিপেৰেশ্যন চলি আছে। এয়াৰ মানৰ বস্তু পেকিং, এগৰাকী মেইন মানুহ আছিলে মোৰ বিয়াৰ, যিহেতু তাই বহুতখিনি প্ৰথমৰ পৰা শেষলৈকে বিয়াখনত বহুতখিনি সহায় কৰিলে। সকলোৱে সহায় কৰিছে, কিন্তু সকলোৰে সময় সুবিধা পঢ়া শুনাৰ লগত জড়িত আছিল বাবে ঠিক তেনেদৰে যিমানখিনি দিব লাগিছিলে প্ৰথম পৰাই দিব এটা গৈ বিয়াৰ কেইমাহমান আগৰ পৰাই আমি কামখিনি লাহে ধীৰে কৰি গৈছিলোঁ বাবে বিয়াত বহুত বেছি অসুবিধা হোৱা নাছিলে। আৰু এয়া ভণ্টিয়ে মই কাৰ্ডখিনি প্ৰিণ্ট কৰি অনাৰ পিছত আমি ভাগে ভাগে নিজৰ হিচাপত দুয়োগৰাকীয়ে গোটেইখিনি পেকিং কৰি খামত সুমুৱাইছিলোঁ। যিহেতু মোৰ চইজৰ আছিলে কাৰ্ডখিনি, অলপ সৰু সৰু আছিলে। বাকী বিয়াৰ কাৰ্ডখিনিৰ ভিডিঅ'ও মই কৰি ৰাখিছিলোঁ, সেইখিনিও আপলোড কৰা আছে। আৰু এনেদৰেই বিয়া কাৰ্ডখিনিও দুইজনীয়ে মিলি জাপি শেষ কৰিছিলোঁ। দেন নেক্সট ডে ফাৰ্ণিচাৰ চাব গৈছিলোঁ, যিহেতু যোৰহাটৰ পৰাই ফাৰ্ণিচাৰখিনি চাইছিলোঁ। 2-এটা বস্তু ইয়াৰ পৰাও লোৱা হৈছিলে, আৰু কিছুমান মোৰ ফাৰ্ণিচাৰ বনোৱা হৈছিলে। খুব ব্যস্ততাৰ মাজে সেই দিনকেইটা পাৰ হৈ গৈছিলে। এতিয়াও মানে মনত পৰিলে কেনেকৈ যে হৈ গ'ল তেনেকুৱা লাগে। আৰু এনেদৰেই প্ৰত্যেক দিনাই বুলিয়ে ক'ব পাৰি, বিয়াৰ অলপ দিনৰ আগলৈকে বজাৰ শেষ হোৱা নাছিলে। ইটো সিটো বিয়া এখন বুলিবলৈ ক'লে বহুতখিনি বস্তু লাগে, যিসকলে বিয়া পাতিছে নিশ্চয় গম পাব। আৰু এয়া মোৰ বিয়াৰ আগত, যিহেতু আমাৰ অসমীয়া সমাজত এটা নিয়ম থাকে কইনা ভাত খুওৱা। আৰু মোৰ কইনা ভাত প্ৰথম সাজ পিছে মোৰ ঘৰত খোৱা নাছিলোঁ, মোৰ পুৰণা ঘৰত খাইছিলোঁ। যিহেতু পুৰণা ঘৰৰ বহুতখিনি মেমৰিজ আছিলে, সৰুতে তাতে ডাঙৰ হোৱা আছিলে ভণ্টিহঁতৰ লগত। তাতে ভাবিলোঁ যে বৰমা খুৰীহঁতৰ ওচৰতে প্ৰথম ভাত সাজ আৰম্ভ কৰোঁ, যিহেতু সেইখন ঘৰতে জন্ম হৈছিলোঁ। আৰু প্ৰথম ভাত সাজ বৰমাহঁতৰ হাতেৰেই খাই আৰম্ভ কৰিছিলোঁ। আৰু নেক্সট তেনেদৰে মামাৰ ঘৰত আৰু বহুত আছিলে ৰিলেটিভ, চবৰে ঘৰতে মাতিছিলে। কিছুমান ভিডিঅ' কৰা নহ'লে, খুব কনাও হৈছিলে, যিহেতু ইহঁতৰ লগতে ডাঙৰ হোৱা বুলি ক'ব পাৰি। আৰু এয়া মাহী ঘৰত, মাহীহঁতো খুব
ধুনীয়াকৈ মোক ভাত সাজ খুৱাইছিলে কইনা ভাত যিহেতু চবেই সজাই পৰা ইমান খাব পৰা নাছিলোঁ তথাপিও চবেই ইমান কষ্টৰে বনাই দিছিলে খাইছিলোঁ যিমান পাৰোঁ আৰু ভাইটিয়ে যেতিয়া খুৱাইছিলে মাহীহঁতৰ ঘৰতে ভাইটিয়ে নিয়ম ভাগ কৰি দিছিলে আৰু তেতিয়া মই ইম'চনেল হৈ গৈছিলোঁ খুব যিহেতু এইটো ফিলিং যিসকলে বিয়া হয় আৰু সেইসকলে নিশ্চয় বুজি পাব কেনেকুৱা লাগে সেই মুহূৰ্তত আৰু মোৰ ইয়াৰ ফ্ৰেণ্ডৰ ছোৱালী তেনেদৰে বহুতৰ ঘৰত আছিলে ইয়াত যিমান পাৰোঁ মই এড কৰি দিছোঁ পেহী মামী জেঠাই সকলোৰে ঘৰত ফটো লোৱা হোৱা নাছিল যদিও যিমান পাৰোঁ মই যিকেইখন ফটো লৈছিলোঁ এড কৰি দিছোঁ আৰু বাকী ভাত খোৱা পৰ্ব শেষ কৰাৰ পিছত জানুৱাৰী মাহৰ মাঘ বিহুৰ সময়ত মোৰ গোটেই কাজিনছখিনি আহিছিলে আৰু তেওঁলোকৰ মাজতে ডিছকাছ কৰি এয়া ব্ৰাইড টু বি ছাৰপ্ৰাইজ দিব আহিলে মোক আৰু খুব ভাল লাগিছিলে তেওঁলোকে ইমান ধুনীয়াকৈ গোটেইখিনি প্ৰিপেৰেশ্যন কৰি ৰাখিছিলে আৰু মই অলপ চলপ গম পাইছিলোঁ মই নিজেও ৰেডি হৈ আছিলোঁ অলপ যিহেতু পটককৈ আহি গ'লেতো একো কৰিব নোৱাৰিম ন সেইবাবে ময়ো অলপ নিজেও ৰেডি হৈ আছিলোঁ গম পাইছিলোঁ যিহেতু কিন্তু ভবা নাছিলোঁ গোটেইখিনি এনেদৰে লগ হৈ আহিব বুলি খুব ভাল লাগিলে সেই ৰাতি হৈছিলে আমাৰ সেই পাৰ্টিটো খুব ভাল লাগিলে সেই ৰাতিটো ডিনাৰটো মোৰ ফালৰ পৰাই সেইদিনাখন দিয়া হৈছিলে সকলোকে যিহেতু লাষ্ট মিট হিচাপে বিয়াৰ আগৰ লাষ্ট মিট আমি লগ পায়ে থাকোঁ বিয়াৰ পিছতো লগ পাই আছোঁ কিন্তু সেই বেচেলাৰ লাইফৰ লাষ্ট মিট হিচাপে মানে খুব এনজয় কৰিলোঁ আৰু এয়া পেকিঙৰ লাষ্ট ভিডিঅ' গোটেইখিনি অলমষ্ট কৰি হৈ গৈছিলে সকলোৱে মিলিজুলি এয়া কৰিছিলে তাৰপিছত আমাৰ প্ৰি ৱেডিং শ্বুট কৰিছিলোঁ যিটো মোৰ হাজবেণ্ডক কৰিব একেবাৰে মন নাছিলে কিন্তু মই জোৰ জবস্ত লৈ গৈছিলোঁ আৰু খুব ধুনীয়াকৈ হৈ গৈছিলে ফটো ৰিলখিনি শ্বেয়াৰ কৰা হৈছে আপোনালোকে খুব মৰম দিছে বিয়াৰ অলপ দিন আগতে নেইল এক্সটেনশ্যন কৰি আহিছিলোঁগৈ নিজে জানো যদিও সেই সময়ত কৰাটো পচিবল নাছিলে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব দেই নেক্সট ভিডিঅ' আহি আছে নেক্সট ব্লগত